পরম পিতা অনধি নিরঞ্জনের ইচ্ছা আমি সমস্ত জীবজগতর প্রতিটি প্রাণীর পালনার দায়িত্ব করিস বহন। এই বিশ্ব ব্রহ্মাণ্ড নানা লীলা করি দুষ্ট দমন আৰু সন্তৰ পালনৰ বাবে যুগে যুগে নানা অৱদান মই কৰিছো ভাৰত। এইবাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ অহংকাৰী ক্ষত্ৰিয়সকলৰ দৰ্প সুন্দৰ বাবে পৰশুৰাম ৰূপে অৱতাৰ কৰি গ্ৰহণ। তারপর আমার এই প্রিয় শিষ্য ভীষ্মর হাতত আমি হম পরাজিত আৰু তেওঁ ভাৰ্গৱ বিজয়ী ৰূপে চিৰকাল কীৰ্তিমান হৈ থাকিব এই ভৱনত। যাওঁ সৃষ্টিত এক নতুন অধ্যায়ৰ কৰিবই সূচনা।
বিভূতি